বাবুল স্বৰ্গীয়াৰী নলবাৰী জিলা বৰ সাহিত্য সমিতিৰ প্ৰথম সচিব হিচাপে নিযুক্ত হৈছিল 1970-71। তেওঁ 2 ফেব্ৰুৱাৰী 1949 তাৰিখে জন্মগ্ৰহণ কৰিছিল আৰু নুমতি মৌজা মাধ্যমিক বিদ্যালয়ত পাঠ কৰিছে। প্ৰাথমিক শিক্ষাৰ পাছত তেওঁ নলবাৰীৰ গৰ্ডন হাই স্কুলত সিনিয়ৰ শ্ৰেণীসমূহৰ বাবে যোগদান কৰিছিল আৰু এই বিদ্যালয়ৰ পৰা 1966 চনত মেট্ৰিকুলেশ্যন পৰীক্ষায়ন্তি পাছ কৰিছিল। মেট্ৰিকুলেশ্যন পৰীক্ষা পাছ কৰাৰ পাছত তেওঁ নলবাৰী কলেজত ভৰ্তি হৈছিল আৰু 1968 চনত BA সমাপ্ত কৰিছিল। তেওঁ ভালুকদাঙা বিদ্যা মন্দিৰ হাই স্কুলত সন্মানী। তেওঁৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ পাছতো তেওঁ এক অজানাৰ হাতত দুখৰ্থকভাৱে মৃত্যুবৰণ কৰে। তেওঁৰ পৰিয়ালে তেওঁক জীৱিত হৈ ৰাখে। তেওঁৰ পত্নী এলা, 3 পুত্ৰ ভৱেন স্বৰ্গীয়াৰী, জীৱন স্বৰ্গীয়াৰী, সম্প্ৰীত স্বৰ্গীয়াৰী আৰু এজন কন্যা জিম্মী স্বৰ্গীয়াৰী। সেউজীয়া বাবুল স্বৰ্গীয়াৰী অঞ্চলটোৰ সকলো সামাজিক প্ৰতিষ্ঠানত জবাবদিহিকাৰত আছিল। তেওঁ মিলিত জনসেৱা সংঘৰ সভাপতি আছিল আৰু নমাটি গাঁও পঞ্চায়তৰো সভাপতি আছিল। বিধান বক্সা জিলাৰ PCDOৰ উপ-সভাপতি আছিল। তেওঁ ভাৰতীয় মাৰ্কছিষ্ট কমিউনিষ্ট পাৰ্টিৰ শক্তি